হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল মই পংকজে আপোনালোক স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজি ছয়গাঁও কলেজত মানে আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফেয়াৰৱেল আছে। তো চাই থাকক ভিডিঅ'টো, সকলোকে ভাল লাগিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ ফাইনেলি কলেজ আহি পালোঁ। চক গেট স্বাগতমৰ কাৰণে বনা হৈছে আৰু এইটো চাওক ডাঙৰ গেটটো। আৰু দীপকক বোলে ফটো মাৰিব লাগে, কিন্তু মই ফটো নামাৰোঁ, পইচা লাগব ফটো মাৰিব লাগিলে। এনেই আৰু মুখখন নেওল আনে, ফটো মাৰিলে কি হ'ব? নেওল সদায় নেওলে হৈ থাকিব, হয়নে নাই? ফটো মাৰিব লাগে। সেই গাইছ মানে ভিতৰত কাম চলি আছে, তো বলক ভিতৰত দেখুৱাম আপোনালোকক। মানে গাইছ পূৰা বেলুন ফুলাই আছে। আৰু এইফালে চাওক ডিজাইনটো, এই লাইটবিলাক বন্ধ হৈছে সেইকাৰণে মানে ভাল হোৱা নাই ইমান। এই গাইছ মানে এটা মই ডাইৰেক্ট মনত কৰিছোঁ, ডাইৰেক্ট বম মানে এটা বেলুন পালোঁ। ফেম নহ'লে ভিভ লাগিব আৰু মোৰ ভাবি আৰু ক'ব মানে ফেয়াৰৱেলৰ কাৰণে মাংস নিব আহিছোঁ। এই চাওক মাংসটো চাই লওক, মানে আমাৰ খানা হ'ব। ছাৰ আজি নহ'লে ফেয়াৰৱেলৰ আপনি যাবি এই গাইছ মানে দীপকে মনটো মাৰি আছে আজি। কিয় মনটো মাৰি আছে তাক বোলে আজি মানে আপি বোলে এটা চোৱা নাই ফিৰি কিনে, সেইকাৰণে মনটো বেয়া হৈছে। হ'ব গীত সুৰীয়া গোৱা অসমীয়া প্ৰাণ ভৰি পূজাৰী সুন্দৰ পূজাৰী। আজি উপস্থিত শ্ৰদ্ধাৰ শিক্ষাগুৰু অগ্ৰজ তথা অনুজ আৰু সতীৰ্থসকল, আজিৰ এই সতীৰ্থ সন্মিলন অনুষ্ঠানত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অৰূপ কুমাৰ মেধি ছাৰক বন্তি বৰ্জন কৰিবলৈ অনুৰোধ জনাইছোঁ। কি কৈছা? বুজি পোৱা নাই, ভালকে কওক। এতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰৰ ভাইটি ভণ্টিসকলৰ পৰিচয় লোৱা হৈছে আৰু লগতে খৰগোট আইটো ভাল লাগছি। অষ্টমীতে ৰবা, তুমি কি কৰি ভাল পোৱা? নাচি ভাল পোৱা? কিমান দেবা?
আৰু কোৱা ৰুকো জৰা সফৰ কৰো ঐ সাদি সাদি হালকা কোৱা এক্টিং তো কৰিব লাগিব লগতে কান্দা তো কৰিব লাগিব গাড়ী খানছো কান্দা গাড়ী গাড়ী খেলিও গাড়ী খেলিয়া হোৱা নাই কান্দা নানা বাচ্চাক ইমান ভাল পা নানা বাচ্চাক হেংকা কা তাৰপিছত আৰু নাজানা ফাৰ্ষ্ট স্পেলিং কি কৈছা ভালকৈ কোৱা মাইকটো কোনকে মাৰিলো ফাৰ্ষ্ট স্পেলিং কি কৈছা একবাৰ ভালকৈ কোৱাচোন গানটো আনন্দম জন্মনে মই তোমাক ভাল পাওঁ জানানে নামটো কবা তাৰে মাজে মাজে সেইটো ডায়লগ মাৰি আমি চুকেগা নিছালা মোৰ নাম হাৰলিনা দাস কোৱা ডাইলগ কোৱা ডায়লগটো কোৱা জোৰকে কোৱা জোৰকে গোটেইটো হোৱা নাই পুষ্পা চুকেগা নিছালা আৰু একবাৰ ৰিপিট কৰা মোৰ নাম হাৰলিনা দাস তোমাৰ পৰিচয়টো দিয়া আৰু তুমি প্ৰতিটো শব্দৰ মাজে মাজে ক'বা বাদ দিয়াহে তুমি ডাইলেক্ট তোমাৰ নামটো কৈয়ে ক'বা বাদ দিয়াহে সেনেকৈ ক'বা প্ৰতিটো মানে সেই কোৱাৰ পাছতে ইনট্ৰডাকশ্যন দিয়াৰ পাছতে বাদ দিয়াহে বুলি ক'বা চবতে বাদ দিয়াহে তৰুণ কাকৈ ডাঙৰীয়াই যেনেকৈ কয় সেইটো চিষ্টেমত কোৱা তৰুণ কাকৈ ডাঙৰীয়াই কয় নহয় ঐ জিউতি যাব দিয়াচোন যাব দিয়া এই দাদাজনে তোমাৰ ইনট্ৰডাকশ্যন দিয়া পইচাটো দিয়ে দি কোৱা অঁ তুমি ক'ত থাকা কোৱা অঁ বঢ়িয়া এই আমনি মাতিছে কিমান তই দেখুৱাই দিব লাগিব সিহঁতক চকী আছে আৰু তুমি চকী নহ'লে অক্ষয় কুমাৰৰ এটা মেমে কৈছে ৰ আৰু আছে আৰু পৰিচয় যোৱা আৰু এই পৰিচয় দেখি দেখি ভাঙলো এখন তুমি তো দেখিলে লগৰজনী কেনেকুৱা ডেন্স কৰি দিলে তুমিও ডেন্স কৰিবা দি তুমিও ডেন্স কৰিব লাগিব না they can
মনোযোগ ঐ গান ষ্টাৰ্ট নাচা हमको मिली है आज ये घड़ियां नसीब से हमको मिली है आज ये घड़ियां नसीब से जी भर के देख लीजिए हमको करीब से फिर आपके नसीब में ये बात हो न हो सारे फिर से जन्म में मुलाकात हो न हो लग जा गले ये এই আশ্বস্ত ষাণ্মাসিকৰ দাদা বাইদেউসকলক অভিনন্দন জ্ঞাপন কৰিলে আৰু এজন দাদাক গান গাব দিলে মনটি সদা হৈ যদি তোমাৰ নাম শুভ মোৰে গান যদি সৰু হয় মোৰে গান যদি সৰু হয় তোমাৰ বনত
Orok sir. Oi, mic tu dia, mukot di mic tu. মাইক্রোফোন তো যাই Microphone tu. যেহেতু আমাৰ বাইদেউ আৰু ছাৰসকলৰ মিমিক্ৰি কৰিলে আৰু মোৰ দৰে কিছু তোমালোকে নাপাবা